হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। আজি মই আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। সেইটো হ'ল আমি খাবলৈ গৈ আছোঁ ফালুদা। সেইটো এটা চুইট ডিজাৰ্ট হয়। ফালুদা নামটো চাগে আপোনালোক বহুতেই শুনা নাই। কোনোবাই শুনিব পাৰে, কোনোবাই একেবাৰে শুনা নাই, প্ৰথমবাৰ শুনিছে। মোৰ লগতো সেনেকুৱা হৈছিলে। ময়ো ইয়াতে আহোঁতেই প্ৰথমবাৰ শুনিছিলোঁ ফালুদাৰ কথাটো। তো খাইটো খুবেই টেষ্টি হয় আৰু ভিডিঅ'টো চাই থাকিলে আপোনালোকে গম পাব ফালুদাটো কেনেকুৱা হয়, কি হয়। তো ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া আমি এতিয়া গৈ আছোঁ ফালুদা খাবলৈ। আমি ফালুদাৰ দোকানলৈ আহি পালোঁ। এইটো এটা চুইট ডিজাৰ্ট হয়। তাতে চেৱাই কিবা কিবি দিয়ে, আইটেম আছে, বহুতকেইটা ফ্লেভাৰত পায়। আৰু এইটো মানে মোৰ মুম্বাইত অহাৰ পাছত বহুত ফেভৰেট হৈ গৈছিলে। তো এতিয়া এইখন দোকান আহি পালোঁ। এনেকুৱাই থাকে দোকানবিলাক, ৰাস্তাৰ কাষত এনেকৈ গাড়ীত এনেকৈ বিকি থাকে। তো এতিয়া মোৰ ভাল লাগে চকলেটটো, মই চকলেটৰ ল'ম আৰু এখেতে চাগে বাটাৰ স্কটচৰ ল'ব। ইয়াতে চেৱাইৰ লগত চব্জা দিয়া হয়, তুলসীৰ বীজ বুলি কয়, আৰু এয়া দিছে ৰবৰি। তাৰ পাছত ইয়াতে এইটো যিটো ফ্লেভাৰৰ খায় সেইটো ফ্লেভাৰৰ আইচক্ৰীম দিয়া হ'ব। এইখিনি এনেকৈ মিক্স কৰি পেলাই ইয়াতে চকলেট আৰু বাটাৰ স্কটচৰ দুটা বেলেগ বেলেগ ফ্লেভাৰ দিয়া হ'ব ইয়াতে। ইয়াতে এতিয়া ইয়াৰে ফ্লেভাৰৰ আইচক্ৰীমখিনি দিব। দিয়াৰ পাছত ইয়াৰ ওপৰত বেলেগ বেলেগ ড্ৰাই ফ্ৰুটছ দিয়ে। ড্ৰাই ফ্ৰুটছ দিলে খুবেই টেষ্টি লাগে ওপৰত। ইয়াতে আইচক্ৰীম, নুডলছ মিক্স আছে আৰু ইয়াত তুলসীৰ বীজ আছে। ইয়াতে বহুত টেষ্টি হয়। ইয়াতে আপোনালোকে মুম্বাইত আহিলে এইটো ট্ৰাই কৰিব এবাৰ। ৰাস্তা ঘাটে মানে এনেকুৱা দোকান দেখিলে গম পাব আৰু ফালুদাৰ দোকান, ফালুদা আছে ইয়াতে খাব পাৰি। তো বহুত বেলেগ বেলেগ ফ্লেভাৰত পায়। গৰমৰ দিনৰ কাৰণে বহুত ভাল হয়। ইয়াতে এখন মেনু দিয়া আছে, ৰ'জ ৰয়েল ফালুদা, কেচৰ কাশ্মীৰী ফালুদা, বাটাৰ স্কচ, চকলেটৰ ফালুদা, কেচৰ ইলাইচি ফালুদা, ষ্ট্ৰবেৰী ফালুদা, মেংগো ফালুদা, পেৰু ফালুদা। ইয়াতে মানে বহুত ধৰণৰ পোৱা যায়, মিক্সো পোৱা যায়। আমি এয়া য'ত ফালুদা খাবলৈ আহিলোঁ তাৰে লোকেশ্যনটো আপোনালোকক মই দেখাই দিম। ইয়াতে এখন বহুত মানে ফেমাছ হোটেল এখন আছে, যিখন GCC ক্লাব বুলি কোৱা হয়। ইয়াতে বহুত চেলিব্ৰিটিবিলাকো আহে, ইয়াতে ৱেডিংছবিলাক হয়। তেনেকুৱা বহুত ভাল লাগে হোটেলখন, মানে বহুত ধুনীয়াও হয়। মই আপোনালোকক বাহিৰৰ পৰা দেখাই দিম এইখন হোটেলখন। আজি ইয়াতে বহুত ভিৰ, বহুত মানুহ আছে। কোনোবা চেলিব্ৰিটিৰ কিবা আছে নেকি, বহুত মানুহ, এইবিলাক বডিগাৰ্ডছত আছে, পুলিচ আহিছে। এইখন হোটেলখন এনেই ইমান ভিৰ নাথাকে। এইখিনি আজি ছেটাৰডে ন, পাৰ্টি চাৰ্টি আছে চাগে। এইখন এয়া তৰমুজ কিনিলোঁ। ইমান গৰমত ঠাণ্ডা ফল খাব লাগে ন। এতিয়া আমি আহি পালোঁ ফালুদা খাই। ওচৰতে দোকান, মানে ওলাই গ'লে অলপমান আগত ওলাই গ'লে পায়। তো সেয়াই, বহুত টেষ্টি। আপোনালোকে মুম্বাইত আহিলে কেতিয়াবা ট্ৰাই কৰিব। আমাৰ ফুল চাইডত ধুনীয়া ধুনীয়া ফুল চুল লগোৱা আছে। ইয়াতে অকণমান টাইম বহি পেলাই যাওঁ, বেছি টাইম হোৱা নাইতো, সেইবাবে ইয়াতে অলপ বহোঁ। ঠিক আছে, আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিব আৰু আপোনালোকেও সেইটো ঘৰত বনাই ট্ৰাই কৰিব পাৰে। অনলাইনৰ পৰা বস্তুখিনি আপোনালোকে লৈ পেলাই ইউটিউবত চাই আপোনালোকে তেনেকৈ বনাই খাব পাৰে, যোনটো ফ্লেভাৰৰ আপোনালোকে ভাল পায়। চকলেট ফ্লেভাৰটোও ভাল লাগে, ফ্ৰুটছৰো আছে, ষ্ট্ৰবেৰী আছে। তো তেনেকৈ আপোনালোকে খাব পাৰে। আৰু ঠিক আছে, নেক্সট ভিডিঅ'টোত লগ পাম। এতিয়া বাই বাই।